Welcome and welcome back to my channel. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। এইটো এটা নতুন ভিডিও, হোম টুৰ ভিডিও। যেহেতু নিজৰ ঘৰখন সকলোৰে অতি মৰমৰ আৰু সকলোৱে নিজৰ ঘৰখন সুন্দৰকৈ সজাবলৈ চেষ্টা কৰে। আমাৰ ঘৰখনৰ বয়স বহুতেই হৈছে, প্ৰায় 32-33 বছৰমান হৈছে ঘৰখন বনোৱা। যদিও পুৰণি হৈছে তথাপিতো আমি তাকে সজাই পৰাই নতুন কৰি ৰাখিবলৈ যত্ন কৰিছো। ভগা চিগা বা পুৰণি হলেও এইখনতে আমি সুখৰ নিদ্ৰা পাৰ কৰোঁ। গতিকে হকচোন মইনো এই পুৰণি ঘৰটো কেনেদৰে সজাই নতুন কৰি ৰাখিবলৈ যত্ন কৰিছো তাকে এবাৰ চাওঁ। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে আমাৰ ঘৰৰ পদূলি। পদূলি মূৰতে আছে এজোপা মহানিম আৰু এইফালে আছে তামোল, নাৰিকল, পাণ। এইখন হৈছে নেমু বাৰী আৰু ইয়াত বিভিন্ন শাক পাচলি কৰি থোৱা হৈছে। আৰু এনেদৰে আমি ফুলনি বনাইছো। এখন আমাৰ বাইক ষ্টেণ্ড কৰি থোৱা হৈছে। এইখন এখন ফুলনি আৰু এইফালে আমি হালধি খেতি কৰিছো। এবাৰ আপোনালোকক আকৌ দেখুৱাই দিছোঁ। গোটেই বাইকটো আপোনালোকক আকৌ এবাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ। এইখন আমাৰ ফুলনিখন, ইয়াত কিছুমান ফুল ৰুই থোৱা আছে। এইফালে আমি এনেকৈ ফুল ৰুই থৈছোঁ আৰু টাবতো এনেকৈ ফুল লগাইছোঁ। এইফালে আমি এনেকৈ হেঙিং টাবত ফুল দিছোঁ। এইখন আমাৰ বাৰাণ্ডা। আৰু এইটো হৈছে আমাৰ ষ্ট'ৰ ৰুম। ইয়াতে আমি ধান চাউল বা অন্যান্য বস্তু ষ্ট'ৰ কৰি থওঁ। আৰু ইয়াত আছে থাপনা। পুৱা গধূলি ইয়াত ধূপ ধূনা জ্বলাওঁ। বাৰাণ্ডাৰ পৰা আমাৰ বাহিৰখনৰ লোকটো আকৌ আপোনালোকক এবাৰ দেখুৱাবলৈ যত্ন কৰিলোঁ। বলক তেন্তে আমি এবাৰ ভিতৰলৈ যাওঁ। এইখন হৈছে আমাৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰ। এইটো হৈছে আমাৰ ড্ৰয়িং ৰুম। গোটেই ৰুমটো দেখুৱাবলৈ যত্ন কৰিছোঁ। বৰ বিশেষ একো নাই, আলহী আহিলে বহিবলৈ এখন এযোৰ চোফা ছেট আছে। এইখিনিতে এটা ইনডোৰ প্লেণ্ট আছে। এইফালে ফুল এনেকৈ হেং কৰি থোৱা আছে। এইফালে কপিৰ ফটো থোৱা আছে ডক্টৰ ভূপেন হাজৰিকাৰ। এইফালে জীৱ জন্তুৰ এখন ফটো থোৱা আছে। আৰু এইখন হৈছে আমাৰ ফেমিলি ফটো। এইজন আমাৰ খুৰাৰ ফটো। আৰু এইখন ঘোঁৰাৰ। এয়া হৈছে মানুহজন আৰু অকণমানিটোৰ ফটো। আৰু এয়া হৈছে আমাৰ দুগৰাকী আইতাৰ ফটো। বৰ বিশেষ একো নাই, আপোনালোকক আকৌ এবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ বাহিৰৰ ৰুমটো। এইটোৱে হৈছে আমাৰ আলহী আহিলে বহা ৰুম। আৰু এইখন আমি নিজৰ হাতেৰে তৈয়াৰ কৰা। ইয়াতে এনেকৈ পাৰি থৈছোঁ। এইফালে আমি এতিয়া যাওঁ। এইটো হৈছে আমাৰ টিভি ৰুম। তাত আমি টিভি থৈছোঁ। ইয়াত ল'ৰা আৰু ছোৱালী দুটা ঢোল। এইফালে আমাৰ আইতা আৰু ককা আৰু মহাত্মা গান্ধীৰ কবি ফটো লগাই থোৱা আছে।
টিভি ঢাকি থৈছোঁ, ফুলদানি এটা আছে, হেলমেট থোৱা আছে, এখন ছোৱালীৰ চাইকেল আৰু এখন ল'ৰাটোৰ চাইকেল। ইয়াতে ৰাতি বাইক ভৰাই থোৱা হয়। এয়া হৈছে মানুহজনৰ কিতাপৰ কালেকশ্যন, আৰু বহুত আছে, বেলেগ বেলেগ জেগাত থৈ দিয়া হৈছে, ইয়াতে চব নাতে। তেওঁ আজৰি সময়ত কিতাপ পঢ়ি ভাল পায়। এয়া হৈছে তেওঁৰ কিতাপৰ কালেকশ্যন। কেতিয়াবা যদি আপোনালোকে বিচাৰে তেনেকুৱা ভিডিঅ', তেতিয়া মই আমাৰ কিতাপৰ কালেকশ্যনৰ ওপৰত এটা ভিডিঅ' বনাবলৈ নিশ্চয় চেষ্টা কৰিম। গতিকে এইটো হৈছে আমাৰ টিভি ৰুম। ইয়াত বিশেষ বহাৰ ব্যৱস্থা নাই। কোনোবাই টিভি চোৱাৰ সময়ত চকী টকী আনি লোৱা হয় আৰু প্লাষ্টিকৰ। এইখিনিতে এয়া মায়ে ধান থৈছে আৰু ল'ৰাই পাতিত বহি পেলাই টিভি চায়। এফালেদিও আমাৰ বাহিৰলৈ যাব পাৰি, এইখন প্ৰায়ে বন্ধ থাকে, যিহেতু মূল দুৱাৰমুখ এখনেই থাকে, এখন আমি বন্ধ কৰি থওঁ। এইবাৰ আমি আহিছোঁ ভিতৰৰ ৰুমলৈ। এইটো এটা সৰু কৰিডৰ। কৰিডৰেদি আহি প্ৰথমতে এইটো আমাৰ ৰুম। ইয়াতো বৰ বিশেষ একো নাই। ষ্টাৰ্টিঙতে মানুহজনৰ এডাল আলনা, এইফালে বাকচবিলাক থোৱা হৈছে। এয়া ভিতৰৰ আলনা, কাপোৰ আৰু জোতা থৈছোঁ। এয়া বাকচ, প্ৰয়োজনীয় সা সৰঞ্জামবিলাক ইয়াত এনেকৈয়ে থৈ দিছোঁ। ইয়াতো কেইখনমান কিতাপ তেওঁ পঢ়িছিলে, এনেদৰে থোৱা হৈছে, দেখিবলৈ পাইছে কিতাপখিনি। আৰু এয়া মোৰ কাপোৰৰ আলনা, জোতা থোৱা আছে ইয়াতে। সেয়া মই পৰীক্ষাৰ কাৰণে কিবা কম্পিটিটিভ এক্সাম থাকিলে পঢ়োঁ কেতিয়াবা, সেইবিলাক কিতাপ ইয়াতে আছে। খোলটোও থৈ দিছোঁ বাকচটোৰ ওপৰতে, আৰু হেলমেটটো আছে। এইফালেতো গডৰেজটো আছে, ইয়াতে মোবাইল চোবাইল চাৰ্জিং, কি হোল্ডাৰ, আৰু ইয়াতে মোৰ স্কুলৰ আই কাৰ্ডখন আছে। বাকী এইফালে এখন সৰু বিচনা, যিহেতু ল'ৰা দিনটোৰ কাৰণে এৰি থৈ যাওঁ, তাক কি লাগিব কি নালাগিব প্ৰয়োজনীয় কাপোৰখিনি ইয়াতে থৈ যাওঁ জাপি, আইতাকে তাক তেতিয়া পিন্ধাব পাৰে। আৰু এইখনতে তেওঁ এতিয়া দুপৰীয়া ভাত খাই শুইছে। বাকী গোটেই ৰুমটো এবাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বৰ বিশেষ একো নাই। ওপৰত চানছেটত কিবা বস্তু তেওঁ দৰকাৰী থৈ দিয়া আছে, বিশেষ একো নাই। সৰু সৰু ৰুম, সাধাৰণ বস্তুৰে এনেদৰে সজাবলৈ যত্ন কৰিছোঁ। এইবাৰ আহি আৰু এটা কৰিডৰ, আমাৰ এইখিনিৰ পৰা ঘৰটো কেঁচা, এইটো এনেকৈ এটা কৰিডৰ। এইফালেদি আমি পাকঘৰলৈ যাব পাৰোঁ। এইফালে এইটো মাৰ ৰুম, মা আৰু ছোৱালী ইয়াত থাকে। এখন বিচনা, আৰু ইয়াত স্কুলৰ বেল্ট আৰু আই কাৰ্ড। ইয়াত এনেকৈ কাপোৰ জাপি থৈছোঁ অকণমান, এইটো এতিয়া শুলে। এটাই পঢ়া টেবুল, ইফালে আলমাৰি, কিবা কিবি বস্তু আছে, মাহঁতৰ বাকচ আছে, ৱাল পকেট। এইখিনিতে মেচিনটো থৈছোঁ ছোৱালীৰ হেলমেটৰ সৈতে। এই কাপোৰ মাহঁতৰ, ছোৱালীৰ আলনা, এইটো এটা ড্ৰাম, এইটো তাহাঁতৰ বস্তু এনেকৈ থোৱা আছে, বিশেষ একো নাই। এইখিনিয়ে এবাৰ আকৌ দেখুৱাইছোঁ। কালি ওলাই আমি যাম পাকঘৰলৈ। এইখিনিতে আমি থৈছোঁ, এইখিনিতে আছে এখন বৰ্ড, এইফালে থৈছোঁ খৰাহী, চালনী, কোলা, এইফালে লগাইছোঁ এটা ঘড়ী, কাৰণ আমি পাকঘৰ ৰন্ধা বঢ়া কৰোঁতে সময়টো চাই থাকিব লাগে, ৰাতিপুৱা স্কুললৈ দেৰি হ'ব যে নহ'লে। এইফালে থৈছোঁ বিচনী, এইখন আমাৰ পাছফালৰ দুৱাৰমুখ। এইফালে আমি এনেকৈ চাহ তাহ খোৱা জেগা, বহাৰ ঠাই। এইফালে এনেকৈ ড্ৰাম থৈছোঁ, ইয়াতে পানী বতাহ কাৰণে সৰু এখন টুল থৈছোঁ। এয়া শাক বুটলি থোৱা আছে। আৰু এইফালে আহিছোঁ আমি পাকঘৰলৈ।
এই পানী এনেকৈ থোৱা আছে, এইফালে দা কটাৰী খাপ, এইফালে বজাৰ কৰা বেগ, এইফালে কেকৰ বস্তু, আৰু এইটো আমাৰ পাকঘৰ, এইটো জুহাল। এয়া আমাৰ বাচন বৰ্তন থৈছোঁ, তলত এইবিলাক কিবা কিবি গামলা চামলা থৈছোঁ। এইটো হৈছে আমাৰ গেছ ষ্ট'ভ। এই পাকঘৰ বস্তুবিলাক আছে, এইফালে আছে আচাৰৰ কালেকশ্যন, তলত এইবিলাক বৈয়ামবিলাক ঠায়ে ঠায়ে থৈ দিব যত্ন কৰিছোঁ। ইয়াৰ ভিতৰত আৰু কিবা কিবি থৈছোঁ, এইফালে শাক পাচলি থৈছোঁ, এইখিনি পিয়া এনেকৈ জাপি থোৱা হৈছে। আৰু এইফালে ওলাই এয়া ফ্ৰিজ, কাৰেণ্টৰ কেটলিটো তাত তেনেকৈ থৈ দিছোঁ। ডাইনিং টেবুল, ইয়াত গিলাচ আৰু কাপৰ ষ্টেণ্ড থোৱা আছে, অন্য একো নাই। আকৌ ৰুমটো এবাৰ দেখুৱাই দিছোঁ। তেনে সাধাৰণ গাঁৱৰ পৰিৱেশৰ এটা কেঁচা ঘৰ। যেনেকৈ পাৰোঁ থ'বলৈ যত্ন কৰিছোঁ, কোনেও যাতে কোনো ধৰণৰ নিগেটিভ কমেণ্ট নকৰে। চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোলৈ যিসকল প্ৰথম আহিছে সকলোকে মই স্বাগতম জনাইছোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি মোক উৎসাহিত কৰে তেন্তে মই মোৰ সৰু শাকনি বাগিচাখনৰ ব্লগ এটা নিশ্চয় লৈ আহিম, আৰু লগতে মোৰ কিতাপৰ কালেকশ্যনৰ ভিডিঅ' এটা মই আপোনালোকলৈ লৈ আহিম। বাকী আজিলৈ ইমানখিনি। মোৰ লগত ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।